ভোকত মানে মৰি গৈছে ই আজি কি কৰিবলৈ আনিলে নাজানো ভোকত একদম মৰি গৈছোঁ মানে একো খোৱা বোৱা নাই আপোনালোকৰ কাৰণে চেষ্টা নমস্কাৰ প্ৰবাল প্ৰতিম চাংমাই অফিচিয়েল ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে মই প্ৰবাল প্ৰতিম চাংমাই আজি আমি উপস্থিত আছোঁ বৰ্তমান এতিয়া মৰাণ প্ৰাগত বহি আছোঁ আমি ষ্টুডিঅ' যাওঁ এটা বিশেষ কামৰ বাবে এয়া বন্ধু বিতুপন আছে ইফালে আছে পুতুকন আছে তেখেত 2 ঘণ্টামান ৰখিলোঁ 2 ঘণ্টামান ৰখি আছোঁ এতিয়া আমাক বৰ্তমান আমি এতিয়া ষ্টুডিঅ'লৈ যাম ভোকত মানে মৰি গৈছে ই আজি কি কৰিবলৈ আনিলে নাজানো ভোকত একদম মৰি গৈছোঁ মানে একো খোৱা বোৱা নাই আপোনালোকৰ কাৰণে চেষ্টা কৰি আছোঁ তেওঁলোকে শ্বৰ্ট ফিল্ম কৰিম বুলি কৈছে নতুনকৈ শ্বৰ্ট ফিল্ম এখন বনাইছে আপোনালোকে মৰম চেনেহ দিব আৰু যাতে ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাব পাৰে তাৰে আশা ৰাখি আপোনালোকে শ্বৰ্ট ফিল্মখন চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট শ্বেয়াৰ আৰু মোৰ প্ৰবাল প্ৰতিম চাংমাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনবোৰ পাই থাকিবলৈ আপোনালোকে ক্লিক কৰি ল'ব বেল আইকনটো ইয়াৰ আমাৰ যিজন শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্ট ৰাইটাৰ তেখেতে শ্বৰ্ট ফিল্মখনৰ বিষয়ে দুআষাৰ ক'ব কৈ দিয়া আমি চেষ্টাহে কৰিছোঁ কিমান দূৰ আগবাঢ়িব পৰা সেইটো নাজানো চেষ্টা এটা কৰি চাইছোঁ আপোনালোকে যদি সহায় সহযোগিতা আৰু আশীৰ্বাদ কৰে আগবাঢ়ি যাব পাৰিম চাগে আৰু কি ক'ম নতুনকৈ তেখেতে বনাইছে স্ক্ৰিপ্ট লিখিছে নতুন নৱপ্ৰজন্মৰ কিমান ভালকৈ লিখিছে তেখেতে তাৰপিছত এজন আমাৰ লগত অভিনয় কৰিছে শুনাকণ আছে তেখেতে দুআষাৰ আপোনাক ক'ব অভিনয় আশীৰ্বাদ হেৰিখন অভিনয় কৈ দে তেখেতে লাষ্ট কৰিছে কেলৈ প্ৰবালৰ মাততে গানৰ সুৰ